আসসালামু আলাইকুম, নমস্কাৰ। লাইভটো আপোনালোকে সকলোৱে আগুৱাই দিব, কাৰণ আমি কিছুমান এতিয়া কথাৰ প্ৰশ্ন আচলতে চৰকাৰৰ খুদাৰ আচলতে আমাৰ দৰকাৰ হৈ পৰিছে। কাৰণ এতিয়া সোণাপুৰত যি উচ্ছেদ চলি আছে, উচ্ছেদৰ আচলতে লক্ষণটো এটা বেলেগ পিনেহে দেখা পাইছোঁ। আজি লাইভটো এইকোনে আগুৱাই দিব আৰু আপোনালোকে সকলোৱে প্ৰশ্ন কৰিব। আচলতে প্ৰশ্ন কৰাটো আমাৰ যিহেতু আমাৰ অধিকাৰ আছে, আমি প্ৰশ্ন কৰাটো আমাৰ যিহেতু সংবিধানে আমাক অধিকাৰ দিছে, আমি সেই প্ৰশ্নটো কৰিম। প্ৰশ্নটো হৈ গ'ল যে আজি কচুতলি সোণাপুৰত বা যেনেকুৱা তাতে যিখিনি উচ্ছেদ হৈছে আৰু লগতে যিখিনি ট্ৰাইবেল ব্লকছ এণ্ড ট্ৰাইবেল বেল্ট বুলি যিখিনি উচ্ছেদ কৰি আছে, সেয়া অকল একাংশৰ ক্ষেত্ৰতহে কিয়, অকল একাংশৰ ক্ষেত্ৰতহে কিয়, আৰু বাকী যি একাংশ আছে তেখেতসকলক কিয় তাতে বহি থাকিবলৈ দিছে, আৰু সেইসকলৰ ওপৰত কিয় এতিয়ালৈ উচ্ছেদ হোৱা নাই। আৰু মই গোটেইখিনি কথা খুলি বাকি ক'ম, কাৰণ ইয়াতে কিছু কথা আছে য'ত ৰাজনীতি হৈছে, আচলতে ৰাজনীতি। আজি সোণাপুৰত এফেকশ্যন হৈছে, বেদখলকাৰী তাতে দখল কৰি কিনে মাটি লৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া ম্যাদী পট্টা মাটিও যদি আছে তেতিয়াহ'লে ট্ৰাইবেল বেল্ট আৰু ট্ৰাইবেল ব্লকছৰ আণ্ডাৰত যদি আছে তেতিয়াহ'লে সেইখিনি মাটি তেখেতসকলক নটিচ দিয়া হ'ব, খালী কৰা হ'ব। ম্যাদী পট্টা যদি মাটিত কোনোবা বহি আছে তেতিয়াহ'লে সিহঁতক খালী কৰাই দিব পাৰিবনে যদি তেখেতসকলক মাটি নিদিয়ে? আৰু যদি মাটি নিদিয়ে তেতিয়াহ'লে তেখেতক সেই মাটিখিনি ভেলু দিব লাগিব কিন্তু চৰকাৰে। সেইটোও কিন্তু ঠিক কথা, সেইটোও আইনী মতেদি নিয়ম আছে বাৰু, সেইবিলাক কথা পিছৰ কথা। কিন্তু যেতিয়া তাতে এফেকশ্যন চলিছে বা তাতে আজি সোণাপুৰত যিখিনি তাতে মানুহখিনিক তাতে বেদখলকাৰী বুলি ওলাই দিছে, তেতিয়াহ'লে তাতেতো আৰু বেলেগ মানুহখিনিওতো আছে। মানে তাতে অকল যদি আমি মুছলিমখিনি বাদ দিওঁ, বেলেগ কিন্তু কিছু নন ট্ৰাইবেলছো আছে কিন্তু যিসকলে তাতে বহি আছে, সেইসকলকতো এতিয়ালৈ এফেকশ্যন হোৱা নাই। সেইসকলক এফেকশ্যন কিয় কৰা নাই? আৰু লগতে তাতে ইমান ডাঙৰ ডাঙৰ যে অনা অসমীয়াবিলাকে যে বাহিৰৰ পৰা অহা কোনোবা মাৰোৱাৰীয়ে তাতে যে ডাঙৰ ডাঙৰ কোম্পানী খুলিছে, সেই কোম্পানীবিলাক কি ট্ৰাইবেল বেল্টৰ আণ্ডাৰত নপৰে নেকি? সেই ট্ৰাইবেল বেল্টৰ আণ্ডাৰত সেই কোম্পানীবিলাকৰ ওপৰত এফেকশ্যন নহয় নেকি? নে সেই এইবিলাক কোম্পানীৰ ওপৰত এফেকশ্যন কৰিবলৈ নোৱাৰে চৰকাৰে? মানে সেইবিলাক কি ট্ৰাইবেল বেল্টত বহি থাকিব পাৰে নেকি? প্ৰশ্ন এইবিলাক লাগিব। কে প্ৰশ্ন অকল সংখ্যালঘুক গুলিয়ালে, সংখ্যালঘুক খালী কৰিলে অকল ট্ৰাইবেল বেল্টছে মাটি পাব বা ট্ৰাইবেল মানুহখিনিয়ে সন্মান পাব নেকি? তাততো আন কোনোবা বেলেগ নন ট্ৰাইবেলটো বহি আছে, সিহঁতকতো নটিচ দিছে কিন্তু সিহঁতক খালী কৰিবলৈ দিয়া নাই কিয়? নটিচো দিয়া নাই। হা, সেইটো কিয়? হা, আৰু তাত যে যোনবিলাক মাৰোৱাৰীবিলাকে এতিয়া কোম্পানী খুলিছে, চবতকে ডাঙৰ চিমেণ্টৰ কোম্পানী আছে, ইমান শ বিঘা মাটি লৈ কিনে ডাঙৰ ডাঙৰ কোম্পানীবিলাকে বহি আছে। তো এতিয়া যে তাতে ইমান ডাঙৰ ডাঙৰ কোম্পানীবিলাক বহি আছে, সিহঁতক উচ্ছেদ কোনে কৰিব? এতিয়া লক্ষণীয় সেইটো হ'ব যে যেনেকৈ আজি কচুতলিত উচ্ছেদ হৈ গ'ল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, তেনেকৈ কিন্তু তাত থকা কিন্তু যিবিলাক ডাঙৰ ডাঙৰ ট্ৰাইবেল ব্লক আৰু ট্ৰাইবেল বেল্টৰ আণ্ডাৰত যিখিনি ডাঙৰ ডাঙৰ কোম্পানীজবিলাক আছে, মাৰোৱাৰীবিলাকৰ ডাঙৰ ডাঙৰ চিমেণ্টৰ কোম্পানী হওক, ডাঙৰ ডাঙৰ বেলেগ কিবা কিবি কোম্পানী হওক, যি আছে ট্ৰাইবেল বেল্টৰ আণ্ডাৰত, সেয়াও কিন্তু এফেকশ্যনত আহিব লাগিব। আৰু যদি সেয়া এফেকশ্যন নহয় তেতিয়া কিন্তু তাৰে ওপৰত কিন্তু প্ৰতিক্ৰিয়া হ'ব, প্ৰতিবাদ হ'ব, কিন্তু স্পষ্ট কথা। কাৰণ যদি ট্ৰাইবেল বেল্টছ অকল এটা সম্প্ৰদায়ৰ মানুহৰ কাৰণে নহয়, ট্ৰাইবেল বেল্টছৰ মাটিখিনিত সকলো তাত থকা যিমানে আছে মানে আন নন ট্ৰাইবেলছ হওক বা যিয়ে হওক, সেইখিনিকো কিন্তু উচ্ছেদ কৰিবলৈ লাগিব। একদম স্পষ্ট কথা আছে তাতে, চিধা কথা। ঠিক আছে, সেইখিনিতো এতিয়ালৈ কৰা দেখা নাই। অকল মানে মিয়াখিনিৰ ওপৰত অত্যাচাৰ কৰোঁ, মুছলমানখিনিৰ ওপৰত অত্যাচাৰ কৰোঁ, সেইখিনি দেখুৱাই কিনে বাছ মানে ভোট 4টা মান লওঁ। আৰু চবতকে ডাঙৰ কথা, যেতিয়া ট্ৰাইবেলখিনিৰ ওপৰত মাটিখিনিৰ কাৰণে আমি যেতিয়া তেখেতসকলক সুৰক্ষা বা তেখেতসকলৰ মাটি সুৰক্ষা কৰিব গৈছোঁ, তেতিয়াহ'লে মই জানাত এতিয়ালৈ গম পাইছোঁ যিখিনি অঞ্চলত এতিয়ালৈ এফেকশ্যন চলিছে, সেইখিনি অঞ্চলৰ সমষ্টি যদি এতিয়া নতুনকৈ 26ৰ সমষ্টি বুলি চোৱা যায়, ডিমৰীয়া সমষ্টি পৰিব। আৰু ডিমৰীয়াখন মোৰ হিচাপত যদি তেনেকুৱা চোৱা যায়, তেতিয়াহ'লে ST ৰিজাৰ্ভেশ্যন কিয় নিদিলে, SC ৰিজাৰ্ভেশ্যন কিয় দিলে? তাতে ট্ৰাইবেলছখিনিৰ কাৰণে কিয় নিদিলে? শিডিউল ট্ৰাইব যিখিনি ট্ৰাইবেলছ আছে, যিখিনি তাতে বড়ো আছে, আমাৰ কাৰ্বি আছে, আমাৰ ৰাভা মানুহ আছে, আমাৰ বিভিন্ন ট্ৰাইবেলছ মানুহখিনি আছে, ট্ৰাইবেলছ মানুহখিনিক কিয় তাতে ৰিজাৰ্ভেশ্যন নিদি কিনে SC ৰিজাৰ্ভেশ্যন দি দিলে? SC কোন আছে তাতে? SCটোতো বেলেগ মানুহে আমি দেখাত আছে, যিখিনি মানুহ ট্ৰাইবেলছো নহয়, যিখিনি মানুহ অনা অসমীয়া, যিখিনি মানুহ অসমীয়াও নিলিখে, হা, সেইখিনি মানুহেতো তাত আছে। সেইখিনি মানুহৰ SC ৰিজাৰ্ভেশ্যন দি দিলে, কিন্তু ট্ৰাইবেলছক কিয় তাতে ৰিজাৰ্ভেশ্যন নিদিলে? যিহেতু তেখেতসকলৰ মাটি ট্ৰাইবেল বেল্ট, ট্ৰাইবেল ব্লক যেতিয়া আমি কৈছোঁ, তেতিয়াহ'লে তাতে ৰিজাৰ্ভেশ্যনো কিন্তু ট্ৰাইবেলছবিলাকৰে থাকিব লাগিছিলে, ট্ৰাইবেলছবিলাকৰ কাৰণে হ'ব লাগিছিলে, কিন্তু কিয় তাতে নহ'লে?
তাত কিয় নিদিলে ট্ৰাইবেল বিলাকক আচলতে কিয় ST ৰিজাৰ্ভেশ্যন নিদি কিনে SC ৰিজাৰ্ভেশ্যন দিছে মানে অলপ যদি আগত গুগলত চালো তাতে ডিমৰীয়া সমষ্টি SC ৰিজাৰ্ভেশ্যন আছে SC ৰিজাৰ্ভেশ্যন কিয় হ'ব লাগে ST ৰিজাৰ্ভেশ্যন হ'ব লাগে নহয় ST ৰিজাৰ্ভেশ্যন লাগে তাতে SC ৰিজাৰ্ভেশ্যন কিয় দিছে মানে এপিনেদি খুৱাইছে আৰু এপিনেদি মাৰিছে নেকি সেইকাৰণে কৈছো যদি উচ্ছেদ কৰিছে কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু উচ্ছেদৰ নামত অকল ধাৰ্মিক জাতি নাম নাটকখন নেদেখাব উচ্ছেদ হৈছে যদি তাতে থকা আন নন ট্ৰাইবেলছৰ ঘৰতো উচ্ছেদ হ'ব লাগিব বুলডোজাৰ চলিব লাগিব আৰু তাত থকা অনা অসমীয়াৰ এই ডাঙৰ ফেক্টৰীৰ ওপৰতো বুলডোজাৰ চলিব লাগিবই আৰু তাত যদি বুলডোজাৰ নচলি কিনে যদি অকল যদি মুছলমানৰ ঘৰত বুলডোজাৰ চলিছে অকল তাত থকা মুছলমান মিয়াদি বট্টা মাটিত বহি থকাৰ ঘৰত যদি এফেকচন কৰে তেতিয়ালে তাৰ কিন্তু প্ৰতিবাদ হ'ব তাৰে উত্তৰ কিন্তু চৰকাৰে দিব লাগিব একদম স্পষ্ট কথা চৰকাৰে দিব লাগিব যে তাত থকা নন ট্ৰাইবেলছৰ ঘৰত এতিয়ালৈ কিয় বুলডোজাৰ চলা নাই তাত থকা কিয় কোনো ধৰণৰ ফেক্টৰী বিলাক যোনবিলাক ট্ৰাইবেল বেল্টৰ আণ্ডাৰত আছে তাত থকা ফেক্টৰী বিলাকত কিয় কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈ হোৱা নাই কিয় তেখেতসকলক এতিয়ালৈ বুলডোজাৰ চলোৱা নাই কিয় এফেকচন কৰোৱা হোৱা নাই সেইখিনি উত্তৰ চৰকাৰে দিব লাগিব আৰু চৰকাৰে ক'লে নহয়তো যে তাত থকা মিয়াদি বট্টাবিলাকক খালী কৰি থৈ যাব লাগিব মিয়াদি বট্টা মাটি মানেতো চৰকাৰে বুজি পায় তেখেতসকলৰ পৈতৃক সম্পত্তি নহয় কিন্তু মিয়াদি বট্টা মাটি ঠিক আছে মিয়াদি বট্টা মাটি যদি তাৰবা খালী কৰিবলৈ লাগা হয় তেতিয়ালে হেয়া সম্পূৰ্ণ বহন কিন্তু চৰকাৰেও কৰিব লাগিব চৰকাৰে সেই মাটি এনে ল'ব নোৱাৰে মিয়াদি বট্টা মাটি আৰু সেইবিলাক মানুহে এই স্বাধীনতা সময়ৰ আগৰ পৰা তেখেতসকলৰ মাটি আছে মই এইকাৰণে সেইবিলাক গোটেই তথ্য মই ল'ম তথ্য লৈ কিনে বহিম এবাৰ এনেকেতো আমিও এৰি নিদিওঁ যে যাক ইচ্ছা তাকে ধৰিব তাত থকা মিয়াদি বাট্টা তাতে আমাৰ গৰীয়া মানুহ আছে চিলঠি মানুহ আছে মিয়া মানুহ আছে আমাৰ অসমীয়া মানুহ আছে বিভিন্ন মানুহ আছে আৰু সকলো যোগাযোগ কৰিছে তাৰে মানুহ অসমীয়া মানুহও যোগাযোগ কৰিছে তাৰে কৈছে কি এতিয়া এইবিলাক কৰ্ণৰ আমি এতিয়া ক'ত যাম আমাৰ মিয়াদি বট্টা মাটিত আমি বহি আছো ক'ত যাম তো একদম এটা স্পষ্ট কথা সিধা কথা যে মিয়াদি বট্টা মাটিত উচ্ছেদ কৰাৰ আগত কিন্তু চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব আৰু উচ্ছেদ কৰিব নোৱাৰে সেইটোতো তাৰ ব্যৱস্থা তাতে আইন কানুন আছে আইন কানুনৰ হিচাপে ব্যৱস্থা হ'ব কিন্তু তাত থকা নন ট্ৰাইবেলছ বেলেগ আছে না মুছলমান নোহোৱা তো সেইবিলাকৰ ওপৰত ব্যৱস্থা হ'ব লাগিব তাতো উচ্ছেদ চলিব লাগিব আৰু যিবিলাক অনা অসমীয়া মাৰৱাৰী হওক বা বিহাৰী হওক বা যোনে হওক তাতে ডাঙৰ কোম্পানী খুলিছে ট্ৰাইবেল বেল্টছৰ মাটিৰ ভিতৰত শ বিঘা মাটি লৈ কিনে তাতে যদি ডাঙৰ কোম্পানী খুলিছে সেইবিলাকৰ ওপৰতো কিন্তু উচ্ছেদ হ'ব লাগিব আৰু সেইবিলাক যদি উচ্ছেদ নকৰে তেতিয়া গম পোৱা যাব চৰকাৰ আচলতে কি কৰিব বিচাৰিছে ভোটৰ কাৰণে চৰকাৰে মাত্ৰ এক পক্ষ যদি টাৰ্গেট কৰিছে তেতিয়াহ'লে কিন্তু সেইটো কেতিয়া গ্ৰহণযোগ্য নহয় আৰু আইনী হিচাপে দি আমি এইটো বস্তুৰ প্ৰতিক্ৰিয়া আমি সেইটো দি যাম সোনকালে কৰিম কাৰণ কৈ থাকিলেতো নহয় লাইফত আহি কিনে আজি এইটো কাৰণে কৈছো কাৰণ মানুহখিনি সজাগ হ'ব লাগে মানুহখিনি প্ৰশ্ন কৰিব লাগে বেলেগ একো নহয় প্ৰশ্ন কৰিব লাগে যে তাত থকা সংখ্যালঘুখিনি যদি বেদখলকাৰী তেতিয়াহ'লে তাত থকা ডাঙৰ কোম্পানীবিলাক কেনেকৈ হ'ল তেতিয়াহ'লে ট্ৰাইবেল বেল্টছৰ সেইবিলাক কি মানে কিনি লৈছে নেকি কিনিবলৈ কেনেকৈ পাৰিলে ট্ৰাইবেল বেল্টছৰ আণ্ডাৰত তাত থকা নন ট্ৰাইবেলছবিলাকে যোনবিলাক মুছলিম নহয় যোনবিলাক মিয়া নহয় সেইবিলাকে তাত কেনেকৈ থাকিবলৈ পাৰিছে সিহঁতৰ কাৰণে কিয় নহয় আজি যোনটো সমষ্টি আচলতে ডিমৰীয়া সমষ্টি আণ্ডাৰত পৰে য'ত এফেকচন হৈছে তেতিয়াহ'লে ডিমৰীয়া যদি ট্ৰাইবেল বেল্টৰ আণ্ডাৰত পৰে ট্ৰাইবেল ব্লকৰ আণ্ডাৰত পৰে তেতিয়াহ'লে ডিমৰীয়া সমষ্টি কিয় ST ৰিজাৰ্ভেশ্যন নহয় কিনে SC ৰিজাৰ্ভেশ্যনত আছে এতিয়ালৈ ST ৰিজাৰ্ভেশ্যন লাগে কাৰণ তাৰে ট্ৰাইবেলছ বিলাকৰ আচলতে ৰিজাৰ্ভেশ্যন এটা চিট দৰকাৰ কিয় সেইবিলাকৰ কাৰণে কোনো কাম নকৰে অকল মিয়াক টাৰ্গেট মুছলমানক টাৰ্গেট কৰিলে কি ট্ৰাইবেল বিলাকক মাটি বা ট্ৰাইবেল বিলাকে কি সুৰক্ষা পাব নেকি সেইটো এটা প্ৰশ্ন আছে আৰু সেইটো প্ৰশ্ন কৰিব লাগিব কাৰণ যদি উচ্ছেদ হৈছে তেতিয়াহ'লে সকলো জেগাত হ'ব লাগিব অকল এটা জেগাত নহয় এটা মানুহৰ নহয় সেইকাৰণে সকলোৱে এইখিনি বস্তুৰ প্ৰশ্ন কৰিব লাগিব প্ৰশ্ন আমি কৰি যাম প্ৰশ্ন কৰা আমাক যিহেতু সংবিধানে অধিকাৰ দিছে প্ৰশ্ন কৰাত আমাক ৰখাব নোৱাৰে বাছ ভয় ভাবু কি খুৱাব পাৰিব তাতকে বেছি কি কৰিব পাৰিব কিন্তু কথা এটা মই সদায় কওঁ যে মানুহৰ সময় মানুহৰ বয়স মানুহৰ জোৰ আৰু মানুহৰ ক্ষমতা সদায় একে নাথাকে সময় গুচি যায় বয়স পাৰ হৈ যায় জোৰ কমি যায় ক্ষমতা এদিনলৈ এদিন গুচি যায় কিন্তু মানুহৰ কৰ্ম আৰু মানুহৰ কথা মানুহে মনত ৰাখে বাস এটোৱে কথা মানুহৰ কৰ্ম আৰু মানুহৰ কথা মানুহে পাহৰি নাযায় মনত ৰাখে আৰু সেইখিনিয়ে কথা আমি সকলোৱে সেইবিলাক বস্তুৰ কাৰণে সজাগ হৈ কিনে বাস প্ৰশ্ন কৰিব লাগিব যে তাত থকা অকল মুছলমানে টাৰ্গেট নে তাত থকা আন কোনোবাও মানুহক মানে আচলতে বুলডোজাৰ চলিবনে নাই তাত থকা ডাঙৰ
ফেক্টৰীবিলাকৰ ওপৰত বুলডোজাৰ চলিব নে নাই যদি সেইবিলাক নচলে তেতিয়াহ'লে অকল মুছলমানক কিয় উচ্ছেদ কৰিলে বাকীখিনি কিয় উচ্ছেদ কৰা হোৱা নাই আৰু বিয়াদী পট্টাত আছে বুলিয়ে যে উচ্ছেদ কৰি দিব সেইটো কথা নহয় নটিচ পঠালে যে উচ্ছেদ হৈ যাব সেইটো কথা নহয় আইনী হিচাপে আমি তেখেতসকলৰ লগত থাকিম ইনশাআল্লাহ আইনী হিচাপে যুঁজিম তো এইখিনি কথা সকলোৱে যদি আগবঢ়াব বিচাৰে আগবঢ়াই দিব কাৰণ আমি সকলো সজাগ হ'ব লাগে সকলো মানুহে আমি সজাগ হ'ব লাগে ইনশাআল্লাহ জয় অসম